দেখা লোৱা কেনেকুৱা লাগিছে ফটো নাম ভাই ঐ ঐ এইটো কেইফুট হ'ব কেইফুট 60 মান হ'ব না মুনিব পৰা নাই মই জুম পাই থৈছোঁ 80 ইমান ওখ আমাৰ চুতীয়াকাইত এইটো মেজি বনাই আছে 80 ফুট হয় পুৰা 80 ফুট হ'বগৈ বুলি কৈছে জুখি লৈছিল নে বাবুদা জুখি লৈছে বোলে পুৰা 80 ফুট হয় মই একেবাৰে আগলৈকে দেখুৱাম বা পিছত ভেনচন লগাই লওঁ মই দেখুৱাম তাই আমাৰ বাবুদা মেইন মানুহ মেজি বনোৱা নন ষ্টপ কাম কৰি আছে নন ষ্টপ লাগি আছে মই দেখা পা ধৰি মই আজিহে আহিছোঁ আৰু এদিন আহিছিলোঁ এদিন আহোঁতে অকল ঘৰ বনাই থকা দিছিলোঁ নন ষ্টপত চলি আছে কাম এয়া দেখি আছে এইটো সিহঁতৰ ভেলাঘৰটো ঘৰটো হ'ল মানে কি সময় নাপালে দি ইমাৰ্জেঞ্চি কাম কৰিলে বতৰো বেয়া বৰষুণ দি দিলে সেইটো কাৰণে ঘৰটো তেনেকুৱা হ'ল সম্পূৰ্ণ মই দিম মেজিটো চাব 80 ফুট ওখ জ্বলালে বহুত ভাল লাগিব এটা বিষ্ণু চুতীয়া বিষ্ণু ভাল লাগিছে কাম কৰি এইটো বিষ্ণু চুতীয়া এই খৰি কঢ়িয়াই আছে বোৱা মেজি বনাইছে এইভাগে নিতুলা অপা চুতীয়া দেৱিত চুতীয়া এইটো কিমান খৰিছে না মই দেখুৱাই আছোঁ পুৰা 80 ফুট আছে আৰু তললৈ মই দেখুৱাম পিছত দেখা লোৱা কেনেকুৱা লাগিছে মজা বুঢ়া মেজি যাবি দিয়ক এই দুটা বুঢ়া মেজি বনাই আছে বুঢ়া মেজি এইটো আমাৰ আজি ৰাতি জ্বলোৱা হ'ব ন আৰু গধূলি আচ্ছা এইটো গধূলি অহালৈ আমাৰ জ্বলোৱা হ'ব আজি আৰু এইটো আমাৰ পুৰা দৈৰ্ঘ্যতা ওখটো আছে 80 ফুট পুৰা 80 আৰু চাই থাকক মই আপোনালোকক যিমান পাৰোঁ দেখাব চেষ্টা কৰিম আমাৰ এইটো ভেলাঘৰটো আমাৰ দেখিছে ডিজে লাগি আছে ওচৰত ডিজে 4 দিনৰ পৰা ডিজে লগাই দিছে 4 দিনৰ পৰা দেখা লোৱা পঢ়িয়া কিমান লাগে দিছোঁ ধুনমাই কেনেকুৱা মজা ধুনীয়া নাচক ভালকৈ ধৰিবি দেই মানুহ খাবি দেই বঢ়িয়া মই নাচোঁ এহেঁতৰ লগত
দেখিছে দেখিছে আমাৰ মেজি এইবোৰ ৱাহ বঢ়িয়া 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 ব্লক 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 হেল্ল' হেল্ল' ব্লক মজা মজা তন্ময় তন্ময় হেল্ল' 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 ঐ মিকুদা কেনেকুৱা কেনেকুৱা বঢ়িয়া ঐ ৰাহুল 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 ডেভিড ৰাহুল হেল্ল' নমস্কাৰ আমাৰ এতিয়া খানা খোৱা হৈ আছে দেখিছে সকলোৱে আমাৰ গোটেই গাঁৱৰ ৰাইজ আমাৰে গাঁও হয় নিজৰ গাঁৱৰ সকলোবোৰ ৰাইজে একেলগতে আমি মাঘ বিহু আজি পালন কৰিছোঁ আৰু লগতে আমাৰ বৰ্তা মানে চব আছে আৰু বৌ বৰ্তা বাইদেউ আইতা গোটেইবোৰ আছে ভণ্টি বাইদেউ ভাইটি টোটেলিবোৰ আছে আৰু আমাৰ দেখিছে আমাৰ এতিয়া খানা হৈ আছে দেখিছে এই বৌমা বৰ্তা পূজা বাই পূজা বাই পূজা বাই কাপোৰ চালি লাজ কৰিছে ধুন বাই মাঘ বিহু খাইছানে বহুত মজা চাগে বঢ়িয়া বঢ়িয়া এইটো লেগ পিচ মাৰি আছে এইবোৰ সকলোকে লগ পাম মই দেখুৱাম আপোনালোকক সকলোবোৰ যাব তাত নাচিব বৰমা 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 আয়ো মাত দেখা দিয়া নাই শুইও আছে দেখিছে আপোনালোক সকলোবোৰে খাই আছে যে পূজাবাই আমাৰ লাজ কৰে বহুত আৰু শেষলৈকে ভিডিঅ'টো চাই যাব খুৰী এখন আমাৰ অকণ পিছত এখনো বজোৱা হ'ব ইয়াত দেখিছে টুকাৰী টুকাৰী এইটো ভুটীয়া দাই আমাৰ গাঁৱৰ নিবাসী মুখিয়াল মানুহ হয় বৰ্তা লক্ষণ বৰ্তা এজন ভাল ছিংগাৰ হয় আমাৰ গাঁৱৰ গান গায় আগৰ পৰাই যিহেতু এই বৰ্তাত আছে আৰু আমাৰ ঘৰৰ মালিকে মনে মনে তলমুকৈ ভাত খাই আছে বৰ্তাৰ লগত আৰু যিহেতু এই বৰ্তা বেগে মই আমাৰ গাঁৱৰ মানুহ এজনৰ পৰা এনেই কথা দুই এষাৰ ল'ম আপোনালোকে চাব যিহেতু কওকচোন বৰ্তা কেনেকুৱা আছে আজি মাঘ বিহু আমি যে ইমান ধুনীয়াকৈ পালন কৰিছোঁ গোটেই সকলো গাঁৱৰ ৰাইজখিনি মিলি তেতিয়া আপোনাৰ কিমান কেনেকুৱা লাগিছে নে আপোনাৰ মনৰ ভাৱটো কওকচোন বৰ্তা আপোনাক এই ভোগালী বিহু বুলি ধুনীয়াকৈ হাঁহে বাঁহে ধুনীয়াকৈ মাছে মঙহে লগ খাই চবে ভোজ খাইছোঁ হয় ভোগালী বিহু বুলি খাই ভাল লাগিছে ৰাইজকো দিয়ক চাগে ৰাইজকো দুপি খুৱাইছোঁ আজি খুৱাইছোঁ হয় ভোগালী বিহু চিৰা পিঠা দৈ পিঠাইছোঁ আৰু নে কি হয় ঠিক আছে আমাৰ গাঁৱৰ মুখিয়াল মানুহ তুলাম বৰ্তা দুআষাৰ কওক ৰাইজক আজি আমি এইটো ভোগালী বিহু বুলি সমূহ ৰাইজে লগ লাগি প্ৰীতি ভোজন আৰম্ভ কৰিছোঁ এই প্ৰীতি ভোজন গোটেই হাঁহে বাঁহে ইত্যাদি কৰি মাছে মঙহ হয় ইত্যাদি কৰি আমি গোটেইখিনিয়ে একদম মিলামিচিকৈ একদম আৰামত খাইছোঁ এয়া দেখিছে আমাৰ গাঁৱৰ মুখিয়াল হয় আৰু এওঁলোকৰ ঘৰতে আজি আমাৰ হৈছে আৰু পথাৰটো হৈ আছে এটা টিম মানে গোটেইবোৰ একেলগতে কিন্তু খানাটো আমি বৰষুণ হৈছিলে দেখি আমাৰ অলপ বৰষুণৰ ওপৰত আমাৰ ঘৰটো খাবলগীয়া হৈ গ'ল আমি ডেকাকেইজনে আমি পথাৰত খালোঁ আৰু যিহেতু আমাৰ আই আছিলে আই মাতৃসকল আছিলে আৰু আমাৰ দেউতাৰ লগত দেউতাহেঁত আছিলে সেইবাবে আমি কিছুমান ঘৰত খাবলগীয়া হ'লে দেখিছে আৰু আমাৰ লগত বহুতো আছে প্ৰতিবৰ্তা দুআষাৰ কওক ৰাইজক
দুআষাৰ কৈ দিওঁ ৰাইজক হয় আমি খানা এটা খাইছোঁ যথেষ্ট ভাল লাগিছে ভোগালী বিহু ভোগালী বিহু তেনেকুৱা ধৰণৰ চবেই আনন্দ কৰে ঠিক আছে দেখিছে এয়া আমাৰ সকলোবোৰ একগোট হৈ আছে আমি বৰ্তমান এই আমাৰ লেখন বৰ্তা কওকচোন ৰাইজক কিবা আশা কিনো ক'ম আৰু ভোগালী বিহুতে ধুনীয়াকৈ খাই আছোঁ আৰামছে খাই আছোঁ খুবেই ভাল পাইছে হ'লেও যিটো আমাৰ যিটো হেৰি হৈছিলে অসমৰ যিটো কাৰণটো সেইবিলাক আমি চব পাহৰি আমি এতিয়া গোটেইখিনি মিলি আমি অসমবাসীক আমাৰ ধন্যবাদ দিছোঁ সকলো অসমবাসীক আমি মই জেগাৰ পৰা ধন্যবাদ দিছোঁ আপোনালোকে যেনেকৈ আছে তেনেকৈ আহক ওলাই আহক কৰিব লাগে নেক্সট আকৌ বহাগ বিহু আহিছে লগ পাম আমি বহাগ বিহুত লগ পাম বোলে আপোনালোকে একো চিন্তা বোলা আমি মানে ঠিক আছে গোটেই অসমবাসী মই আপোনালোকক পাছতে দেখুৱাই যাম আপোনালোকে চাই যাব সকলোবোৰ আকৌ আমাৰ চবেই এইবোৰ খাই মেলি সকলোবোৰ যাব নাচিবৰ কাৰণে নাচিব যাব মই এতিয়া নাযাওঁ তাৰ মাজত আৰু পিছত তাত ল'ম দুই এষাৰ কথা আমাৰ আইমাতীসকলৰ পৰা তাৰপিছত মই চব দেখুৱাইছোঁ বেক টু মাই ইউটিউব চেনেল উৎপল এণ্টাৰটেইনমেণ্ট মই আকৌ আহিছোঁ আপোনালোকৰ মাজত আজি আমাৰ ভেলাঘৰত ফূৰ্তি হৈ আছে দেখিছে পূৰা নাচি আছে সকলোবোৰ পূৰা ডান্স কৰি আছে আৰু মই যিমান পাৰোঁ আপোনালোকক দেখুৱাই যাম আপোনালোকে চাই যাওক শেষলৈকে আৰু আমাৰ খানা বনাই আছে আমাৰ চব হৈ আছে অলৰেডি আৰু লগতে আৰু অকণমান পিছত আমি চব আপোনালোকক দেখুৱাম টেষ্টি কৰি দেখুৱাম আৰু লগত আমাৰ ইয়াত নাচি আছে দেখিছে পূৰা চাইডৰ এয়া পূৰা ফূৰ্তি মই যিমান পাৰোঁ দেখুৱাই যাম আপোনালোকক আৰু দেখিছে আজি মাঘৰ বিহু মই আজি আমাৰ গাঁৱত আছোঁহি বৰ্তমান চুতীয়াকাৰী আমাৰ মোৰ গাঁও আছে বৰবিলা চুতীয়াকাৰী বৰবলনি আৰু মই আজি গাঁৱত আছোঁহি বৰ্তমান আহি তাৰপিছত দেখিছে বহুত ধুনীয়া দিন আজি মাঘৰ বিহু যিহেতু কাইলৈ আমি মেজি জ্বলাম আজি মেজি ৰখিছোঁ আৰু দেখিছে আমাৰ ইয়াত এতিয়া বৰ্তমান হৈ আছে ডান্স মাৰি আছে ছাইডত আপোনালোক যিমান পাই দেখাই যাম হেল্ল' গাইজ সকলো ভাল চাগে নিশ্চয় মাঘ বিহু শুভেচ্ছা যাচিলোঁ সকলোকে বহুত মৰম যাচিলোঁ মই আজি আমাৰ দেখিছে আমাৰ মিকুদা এয়া মই কথা পতাম চবৰ লগতে আৰু এইফালে আছে আমাৰ ৰান্ধনী বুবু বিষ্ণু আৰু আমি চবকে দেখুৱাব যাম যিমান পাৰোঁ চেষ্টা কৰিম এই সকলোৱে নাচি আছে আমাৰ দেখিছে ভেলাঘৰত আৰু আজি বহুত আমাৰ ভাল লাগিছে আজি আমাৰ এয়া চুতীয়াকাৰীত আমাৰ আজি খানা চলি আছে আৰু এয়া দেখিছে বহুত ঠাণ্ডা পৰিছে যে আমাৰ লাওখন পূৰা গৰম কৰি আছে যে লিপষ্টিক কাজল লাগি দিছে গান লগাই দিছে হেল্ল' ৰান্ধনী বুবু ৰেডি কেনেকুৱা লাগিছে বঢ়িয়া ধোঁৱা মাৰিছে দেখাবলৈ অলপ টান হৈছে বিকুদা কেনেকুৱা লাগিছে একদম ইমান ঠাণ্ডা দিনত যে পূৰা ধোঁৱা মাৰিছে এক মিনিট মই দেখুৱাইছোঁ এনেকুৱা ঠাণ্ডাত যে ইমান যে তোমালোক ফূৰ্তি কৰি আছা মানে চাগে বহুত ভাল লাগিছে মনত ন আজি তাৰমানে তামাম ফূৰ্তি আৰু ৰাহুল আমাৰ ঘৰত নাথাকে আমাৰ ৰাহুল ক'ত থাকা ভালকৈ কৈ দিয়া অৰুণাচলত জব এটা কৰি আছে ভাল জব কৰে অলপ অফিচাৰ ৰেংকৰ হয় আৰু যিহেতু হয় কিবা যিহেতু আমাতকৈ সৰু হয় কিন্তু আমি এনেই বেকাৰ কিন্তু আমাৰ ৰাহুল যেতিয়া আমাৰ পূৰা অৰুণাচলত জব এটা কৰি আছে বাৰু কি জব কৰিছে মই নাজানো কিন্তু বেছি ডাঙৰ নহয় এনেই মই কৈছোঁ আৰু সৰু হয় যিহেতু দেখিছে এয়া চালক দেখিছে মই দেখুৱাম আৰু আপোনালোকক যিহেতু আজি আমাৰ ভেলাঘৰ আমাৰ মেইন আছিলে বাবু চুতীয়া
ইয়াত দেখিছা তুমি যে উদ্বোধনী কৰিলা যে কেনেকুৱা লাগিছে মজা এই সকলো ল'ৰাবিলাক কথা শুনিছেনে ধুনীয়া কথা শুনিছে ভাল লাগিছে কৰি দেই এইবিলাক কামবিলাক পুৰা চিজিলমতে হৈ গৈছে চাগে নিশ্চয় ভাল লাগিছে আচ্ছা মেজিটো কেইফুট আছিলে 80 মান হ'ব লাগে এতিয়া অঁ এইটো কিমান আছিলে এনে মানে আমি 100 কৰিম বুলি ভাবিছোঁ 100 নহ'ব অলপ ভয় জ্বলাই দিলোঁ এতিয়া অঁ মানে 100 কৰিম বুলি ভাবিছিলে ইহঁতলোকে নোৱাৰিলে মানে বৰষুণ আছিলে আমাৰ ইয়াত তেওঁ ভেলাঘৰটো ভালকৈ বনাব নোৱাৰিলে গতিকে নোৱাৰিলে বৰষুণ দিয়াৰ কাৰণে 80 ফুট কৰিলোঁ বুলি কৈছে এতিয়া 80 ফুট মই দেখুৱাইছিলোঁ মই আপোনালোকে চাব মোৰ ভিডিঅ'টো গোটেইটো চাব দেখিব এতিয়া 80 ফুট কৰিলে টোটেল 100 হেতি ধৰি থৈছিলে নোৱাৰিলে যিহেতু ইহঁতলোকৰ বহুত ল'ৰা আছে সৰুৰ পৰা ডাঙৰলৈকে বহুতো কণমানি ল'ৰা আছে ডাঙৰ ল'ৰা আছে দেখিছে এতিয়া আমাৰ এইটো মাংসটো কি মাংসটো হেল্ল' এইটো লোকেল কুকুৰা আৰু কি আছে হাঁহ আছে হাঁহ বনাই আছে ঢাকি থৈছে মই পিছত দেখুৱাম আৰু গাহৰি আনিছে বোলে খৰিকাত দি থৈছে এইটো জুই পৰা জ্বলাইছে ইয়াত দেখিছে তাত খৰিকাত দি থোৱা আছে যিহেতু আৰু দেখিছে তন্ময় তন্ময় কেনেকুৱা লাগিছে এই বঢ়িছে লাজ কৰিছে মই সকলোবোৰ দেখুৱাই যাম আপোনালোকে চাই যাওক অ'কে আৰু মোৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব থেংক ইউ বাই গাইজ প্ৰায় 80 ফুট উচ্চতাৰ এটা মেজি বনাইছে আমাৰ চুতীয়াকাৰীত আমাৰ সকলো ডেকাসকলে লগ খাই 80 ফুট উচ্চতাৰ এটা মেজি বনাইছে আৰু পাছলৈকে ভিডিঅ'টো চাই যাওক আৰু সকলোবোৰ দেখুৱাই যাম মই আপোনালোকক ধন্যবাদ নমস্কাৰ সকলোলৈ ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে সকলোকে মৰম যাচিছোঁ আৰু আমাৰ দেখিছে আজি মৰ্ণিং আমাৰ এয়া ভেলাঘৰ জ্বলাই দিয়া হৈছে আৰু খন্তেক পিছত আমাৰ মেজিটো জ্বলাই দিব যিহেতু বহুত কষ্ট কৰি আমাৰ চুতীয়াকাৰী ডেকাসকলে 80 ফুট উচ্চতাৰ এটা মেজি বনাইছিলে আৰু যিহেতু বৰষুণৰ বাবদ অকণমান প্ৰব্লেম দিছিলে তথাপিতো কষ্ট কৰি ডেকা ল'ৰাহঁতে একেদিনাৰ ভিতৰতে 80 ফুট এটা মেজি বনালে আৰু চব ভেলাঘৰটো ইমান ভাল কৰিব নোৱাৰিছিলে যিহেতু বৰষুণৰ কাৰণে আৰু দেখিছে ইয়াৰ ভিতৰত ডাউৰকৈ জ্বলি উঠিছে জুই আৰু খন্তেক সময়ৰ পিছতে আমাৰ মেজি জ্বলি উঠিব আৰু এতিয়া সকলোৱে পিঠা পনা আনিব আমি খাম আৰু আপোনালোককো দিম মৰম আৰু আমাকো আপোনালোকে মৰম কৰিব সদায় যাতে আমি এনেকৈ ভোগালী বিহুক আমি মৰমেৰে আদৰি ল'ব পাৰোঁ আপোনালোকে মৰম কৰিলে আমি নিশ্চয় এনেকৈ আৰু কাম কৰি যাম তাই কৈছোঁ আৰু নেক্সট চাই থাকক ভিডিঅ'টো লাষ্টলৈকে সকলোবোৰ অকণ স্কিপ নকৰিব তেতিয়া গম পাব আমাৰ কি হৈছিলে আমাৰ ভেলাঘৰত চাই থাকক সকলোৰে দেখিছে আমাৰ গুণ্ডা এইবিলাক মেজিকত জ্বলি আছে তাৰ ভিতৰত জুই খুৱাব গৈছে কাছ জুই তাত খুৱাই কেনেকুৱা লাগিছিলে বহুত ভাল লাগিছে ভাল লাগিছে মানে বঢ়িয়া এটাই দুখ লাগি আছে পিঠা খাব পোৱা নাই আমি পিঠা আনি দিটো চাই প্ৰথম পাই প্ৰথম পাই এই মাজৰ বাৰী মানুহে কি জ্বলিলে হেল্ল' গাইজ বেক টু মাই ইউটিউব চেনেল উৎপল এণ্টাৰটেইনমেণ্ট পুনৰ আহি গ'ল আপোনালোকৰ মাজলৈ এয়া আমাৰ ভেলাঘৰত দেখিছে সকলোবোৰ পুৱা ঘূৰি গ'ল খাই উঠি আছে বহি আছে খোৱা খাই আছে মোবাইল টিপি আছে এইটো মোৰ লগত ৰাহুল চুতীয়া চব মাল খাই ফিটি মালটো বেলাকত চলিলে আৰু এইবিলাক আমাৰ টিম মেনেজাৰ গোটেই আমাৰ ভেলাঘৰত যিখিনি আমাৰ মেজি পোৱা হৈছে আজি টিম মেনেজাৰ আমাৰ বহি আছে অকল টোপনি ক্ষতি কৰি বাকী চব টোপনি নাই যোৱা চব ভাল পাই আছে মাল শুনিছোঁ মই এই ঠেং ওলাই আছে যা সি টোপনি নাই যোৱা মাত মাতি আছে আৰু নিপু বহি আছে নব হেল্ল' ক ৰাইজক কয় ইমান ৰাতি এটা সোমা জাতি হ'ল কি ক'ব ৰাইজক কি ক'বি মোৰ ফালৰ পৰা সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলে অ'কে সকলো ৰাইজে ল'ব যাতে আমি মৰমখিনি আপোনালোকক দিছোঁ লগতে হেপী ভোগালী বিহু একেলগতে চিঞৰিব লাগে ভোগালী বিহু হেপী ভোগা বিহু হাই আজি দেখিছে আমাৰ বহুত ভাল লাগিছে আজি আমাৰ
আমাৰ প্ৰায় মেজিটো আমাৰ 80 ফুট দৈৰ্ঘ্যতা 80 ফুট ওখ 80 ফুট ওখকৈ বনাইছে 80 ফুট 2 ইঞ্চি মই 80 ফুট কৈছে 80 ফুট কৈছিলে 80 ফুট পূৰা আমাৰ মেজিটো কাইলৈ জ্বলাই দিম পূৰা আৰু আমাৰ ইয়াত বৰষুণ হৈছিলে আমাৰ জয়ন্তপুৰ ফালে বৰষুণ হোৱাৰ বাবে আমাৰ ভেলাঘৰটো বেছি মানে ডাঙৰকৈ বনাব নোৱাৰিলোঁ তথাপিতো আমাৰ প্ৰায় 60টা 80টামান মানুহ এতিয়াও সোমাব প্ৰায় মানে